সকলোকে মই আজি আছোঁ বৰ্তমান গোপীগাঁৱত। আজি 9 ডিচেম্বৰ 2024 অৰ্থাৎ সোমবাৰ। তো এনেকৈ কোকৰাঝাৰৰ গেন্দ্ৰাবিলৰ মোৰ ভাইটি হয়, একচুৱেলি মাহীৰ ল'ৰা। তো সুৰজৰ আজি পাঞ্চিনি হয়। তো আমি গোপীগাঁৱত আহিলোঁ পাঞ্চিনি কৰাৰ কাৰণে। তো এনেকৈ আহি আছোঁ আৰু পাঞ্চিনি কৰাৰ যিখিনি যা যোগাৰ মই গোটেইখিনি দেখুৱাই যাম। বহুত ৰাইজ আইমাতৃ উপস্থিত হৈছে। এয়া ভুজা বুন্দা, চেনি, নাৰিকল, পাণ তামোল, এয়া ভুজিয়া বুন্দা আৰু মিঠাই। লাড়ুকেইটা দেখিলে খাওঁ খাওঁ যেন লাগিছে না। আৰু এনেকৈ ঠাকুৰৰ আগত দি থৈছে। আৰু এইফালে দৰাঘৰীয়া, হা এইফালে হৈছে দৰাঘৰীয়া, আমাৰ দৰাৰ ভণ্টি দেই, দেখুৱাইছোঁ সুচিত্ৰা ভৰলী। এইফালে ৰত্না আছে কিন্তু। আৰু এইফালে আমাৰ কইনাঘৰীয়া আৰু কিছুমান উভয় পক্ষৰ পৰা চালিত থিয় হৈ আছে। আৰু কইনা আমাৰ ভিতৰত আছে, মই দেখুৱাম, হয় নে নহয়? পেহী আমাৰ দৰাঘৰীয়া নে কইনাঘৰীয়া? কইনাঘৰীয়া। আৰু ইফালে আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল সকলোৱে বহি আছে। আজি পাঞ্চিনি মানে ইংলিছত মই ক'ব খুজিলে প্ৰি ৱেডিং। আমাৰ বায়ু আহিছে। তো যি কি নহওক, এতিয়া খন্তেক সময়ৰ পিছতে আমাৰ কইনা ওলাই আহিব আৰু ধুনীয়াকৈ এইখিনি সেৱা জনাব ঠাকুৰক। তাৰপিছতহে সকলোকে ভগাই দিয়া হ'ব। খোৱাৰ পিছত বিয়াৰ দিন তাৰিখ ঠিক হ'ব। মই গোটেইখিনি দেখুৱাই যাম। আৰু কইনাই কি কৰিছে একবাৰ দেখুৱাই আছোঁ ভিতৰত। কোনে কোনে কইনা চাব? মই দেখুৱাইছোঁ দেই কইনাক। অবে আহিছা? কইনাক দেখাম না নাই? হা না দেখাম নেকি কইনাক? না দেখাম ক? লাজ লাগি আছে। এইফালে মই দেখুৱাইছোঁ আগত দেই। ইয়াতে কিবা কিবি খাইছা মানে তামোল পাণ খাই আছে, ইমান ভিতৰত খাই আছে, বেছিকৈ খাই আছা মানে। দিয়া ঠিক আছে। কইনাক দেখাম না নাই? দেখাম নেকি? আমাৰ সুৰজ ভাইটি হয় না, মোৰ মাহীৰ ল'ৰা সুৰজ ভাইটিৰ বিয়া গোপীগাঁৱত, হয় না? তো ভণ্টি পৰিচিত, হয় না? এই যে দেখুৱাইছোঁ কইনা, লাজ কৰিছে কিন্তু না। বঢ়িয়া, ভালকৈ দেখে দে। কি নাম? নামটো কৈ দে। জিতুমণি নাথ, হয় না? তোমাৰ পাঞ্চিনি খাব আহিছা, হয় নেকি চবে? তো ঠিক আছে, জিতুমণিয়ে আৰু খন্তেক সময় পিছতে ওলাই যাব আৰু লগৰকেইটাতো আছে, চবে একেলগে লৈ যাব। তাৰপিছত ধুনীয়াকৈ সেৱা জনাই আমাক পাঞ্চিনিখিনি ভগাই দিব। ঠিক আছে? জিতুমণি হাঁহি আছে, পূৰা খুচ। হা দিয়া ঠিক আছে, হ'ব। যিহেতু এইখিনি ৰেডি কৰি থকা হৈছে, তো এতিয়া মানে কইনা ভিতৰৰ পৰা ওলাই আনিব। তো চবে আই মাতি একেলগে উৰুলি দি আৰু কইনা ওলাই আনিব এতিয়া। আৰু পাঞ্চিনিৰ উৰুলি দুবাৰহে হয়, নিয়ম আছে উৰুলি দিয়াৰো। আৰু এনেকৈ কইনা ওলাই আনিব গৈছে। আৰু কইনা ওলাই আহিছে। আৰু এবাৰ উৰুলি হ'ব লাগে নেকি? আৰু এয়া এনেকৈ কইনা ওলাই আহিছে। দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিছোঁ। এনেকৈ আমাৰ দৰাৰ মাকৰ ওচৰত বহি গৈছে দেই। আৰু এনেকৈ সেৱা জনাইছে কইনাৰ মা দেউতা, লগতে আমাৰ দৰাৰ মা দেউতা অৰ্থাৎ মোৰ মহামাহী, আৰু লগতে আমাৰ কইনা। তো এনেকৈ সেৱা জনাইছে। আৰু সেৱা জনাৰ পিছত আমাৰ কইনাজনীয়ে প্ৰতিটো বস্তু এনেকৈ চুইছে। কিন্তু আজি এই পবিত্ৰ দিনত যিহেতু যুগ্ম জীৱনৰ আৰম্ভণি হ'ব, মই কৈছোঁ প্ৰি ৱেডিং। তো এনেকৈ ৰাইজৰ আশীৰ্বাদ লৈছে আৰু প্ৰভুৰ আশীৰ্বাদ লৈছে যাতে যুগ্ম জীৱন সুখী হয়, মধুৰ হয়। আৰু এনেকৈ কইনাৰ লগতে কইনাৰ মা দেউতা আৰু দৰাৰ মা দেউতা মানে মোৰ মাহী মহা। কিন্তু ইমান বেছি দূৰ নহয়, গেন্দ্ৰাবিলহে। আগতে গেছিলি গেন্দ্ৰাবিল? নাই জানা? একদম গেন্দ্ৰাবিলৰ নাগৰিক হৈ যাবি। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, এভৰিথিং চব গেন্দ্ৰাবিল হৈ যাব, হয় নহয়? তো এইফালে লগৰখিনি আছে কিন্তু বহি, চবৰ লগত কথা পাতিম। ভক্তি দিব যে গেছিলি, মিষ্টিগিলা খাওঁ খাওঁ নালাগে? আজি 9 ডিচেম্বৰ 2024 অৰ্থাৎ সোমবাৰ। এই পবিত্ৰ দিনত আমাৰ গেন্দ্ৰাবিলৰ মোৰ মানিকনাথৰ একমাত্ৰ ল'ৰা সুৰজ ভাইটি আৰু গোপীগাঁও নিবাসী পবিত্ৰ নাথ দেউতা পৰেশ চন্দ্ৰ নাথৰ একমাত্ৰ জীয়ৰী জিতুমণি নাথৰ শুভ বিবাহৰ আজি পাঞ্চিনি প্ৰি ৱেডিং। আজি আমি পাঞ্চিনিৰ দিনাকৈ উপস্থিত হৈছোঁ, বহুখিনি কথা পাতিছোঁ, একেলগে খাম, ফূৰ্তি কৰিম আৰু গুচি যাম নেক্সট ভিডিঅ'ত। নেক্সট বিয়াত বহুত ধুনীয়া ভিডিঅ' আহি আছে, আপোনালোকে দেখাব। ফাগুন মাহত দিন তাৰিখ হ'ব, মই পিছত জনাই আছোঁ ভিডিঅ'ৰ জৰিয়তে। ঠিক আছে, থেংক ইউ। মোক কেনেকুৱা লাগিল? হয় নেকি? আহাৰ পৰা দেখিছোঁ হাঁহি আছা, হয়নে? চা, এরকম পাঞ্চিনিত বা বিয়াত যদি লগের খান এতখান থাকে কত ভাল লাগে, হয় না? আসলতে ভাল লাগে। হলি এইখিনি তো এতখান আইছে না, বহুতেই ভাল লাগছে। তো মই ভালকে একটা ফটো মারিম থাম্বনেলের কারণে। মানে খাওয়া দাওয়া আরম্ভ হবো।
পাত এখন মোকো দি না হে মই যেন তো মোর যেন রুকিছে না তো রুকা নারিকল খাম মানে মাই বেশি করে খাম দিছে আনি খাম যি কি নহওক মোক মিঠাইটা আগত লাগে রে এগুলো কি দেখি থাকা জিনিস নাকি কত পালে খাবাই লাগে আর না কি হয়েছে তোমাক দিছে তো তো নাই হয়েছে তোর খাওয়া খাই দিয়ে কবি আর একবার দি এটা হবো নাকি আর নহয় না একবার খাই যদি কয় আচ্ছা এই মিঠাইটা যে আগত আছে এটা দেখি কেমনে আছে খা বটাবর আরেকটা দিব এ খাই এনে আরেকটা যাবা লাগছে আমার দৌড়ার দেউতা মহা পাঁচচিনি নারিকল চিনি টেস্ট হয়েছে চিনি মিঠে আছে যি কি নহওক খাই আছে মাইনা খাই আছা কেনেকুৱা লাগিছে ভাল দিয়া পুরা মিষ্টিটার মিঠা আছে হয় নাকি মিষ্টি মিঠাই হয় না যি কি নহওক খুব পবিত্ৰ দিন আজি 9 ডিচেম্বৰ 2024 অৰ্থাৎ সোমবাৰ আজি এই পবিত্ৰ দিনত আমাৰ সুৰজ বাবু আৰু জিতুমণিৰ পাঁচচিনি আৰু মই এতিয়া খাম মিঠাই আৰু নাৰিকল বাকীখিনি আহি আছে তো মিঠাই নাৰিকল আৰু কিবা কিবি দিছি যে এইখান মই লাৰিলে তো বেয়া হ'ব না তো ইমান খুৱাই দিব মানে মোক শুধু খুৱাই দে ল ল ল আকৌ নাৰিকল দে রাহ রত্না রুগা নারিকল দে মিষ্টিটা তাহলে আধা আধা করে পারবো না চা মোৰ বনি হৈ যা বহু মৰা তোমার কিন্তু কইনাটা খুৱাই দিছে সরকার কইনাটা কিন্তু খুৱাই দিছে হ্যাঁ বিয়ে দেওয়ার হ্যাঁ আৰু একটা খুব ভাল পৰ্ব কিন্তু না এটা গুয়া দিছে আৰু ইফালে গুয়া দিছে দুইখান পাতত গুয়া দিছে একচুয়ালি কলৰ পাতত দিব লাগে কিন্তু আজিকালি কলৰ গাছ নহয় হল নেকি না গেন্দ্ৰা বিলত কম না গোপিকাত কম কলৰ গাছ যদি কম আছে মোক কিয় নাই কোৱা নহব এমনে কলো যি কি নহওক আমাৰ আব যে মাহী এই আবক কিয় দিছা মানে কইনাৰ লগত যাব বিয়াত ও দেখছা আব যে কইনাৰ লগত যাব আজিয়ে গুয়া পান দি থৈছে যে কইনাৰ লগত যাবি কি সুন্দৰ না বঢ়িয়া আৰু ইফালে গিয়াতিক দি থৈছে মানে হ্যাঁ কইনা ঘৰে গিয়াতিক দি থৈছে যে মানে কিয় দিছা গিয়াতিক দেওয়ার নিয়মটা হল গিয়াতিখিনি আমাক সহায় কৰিব তাৰ পিছত হল কি কইনাৰ নাম পুছিলো গিয়াতি গিলা আৰু ওর মাক লৈ আচ্ছা 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 ও হয় না নহয় হে উমৰ বেটি বা হয় না নহয় আচ্ছা গিয়াতিয়ে কৈছে মানে হৈছে বুলি হয় বুলি কৈছে না জন্ম মাস ভাদৰ মাস আৰু শুক্ৰবাৰ জন্ম আৰু ডাকা নাম গীতুমণি আৰু সার্টিফিকেটের নাম জিতু ও মাই ভাদৰ মাস নেকি তাহলে তো ভাদৰ মাসে কাটল খুব লাগিব বুকুনি খুব লাগিব আৰু যে কি খুব লাগিব হয় না শীতল হয় না এ বঢ়িয়া মাহী মোক নাবলিস কিন্তু খালি একলাকে গলে হ'ব ঠিক আছে তো আব কইনাৰ লগত যাইছ দে দে ভালে তো থাকিবি পুরা হিরো হিরো লাগি আছে একদম সিনেমার এক্ট্রেসের নিচিনা লাগি আছে পুরা একেবারে শেষৰ পৰ্ব বুলি ক'লেও ভুল নহ'ব তেনেকৈ ফটো মাৰিছোঁ এয়া মই কইনাক দেখুৱাইছোঁ লগতে আমাৰ কইনাৰ মা এইফালৰ পৰা আৰু কইনাৰ দেউতা লগতে কইনাৰ দাদা বিজু হয়না আৰু ইফালে যিহেতু দৰা আজি নাই তো দৰাৰ দেউতা মহা মানিকনাথ আৰু আমাৰ মাহী হাসি দি একবাৰ যি কি নহওক আমাৰ ভুজিত্ৰা ঠিক আছে বঢ়িয়া তো এতিয়া আমাৰ খাওয়া লোৱা হ'ব খানা দানা কৰাৰ পিছত আজি আমাৰ বিদায় আমি কাৰণে ফটো লৈছোঁ ধুনীয়া কৃষ্ণ মন্দিৰৰ বিয়া হা কোনদিনা বিয়া মাঘেৰ 10 তাৰিখ না দাস পালো না নিমন্ত্ৰণ নাদিলে হ'ব মইতো আহিমেই জেঠি খানা টেষ্ট হৈছে মা হয় নেকি আব ভাল হৈছে তো না তো এইফালে আমাৰ ৰান্ধিনী কাই আনছে দেখুৱাই আছো দেই ইমান চগাই খাই আছে পেট ভৰাই খাই আছে কিন্তু দেই ইমান পেট ভৰছে চবা তো কাৰাও কি জবাইল বাবা আয়ো দাঁত ভাঙিব তো ইমান মানে বাটিনি মানে খাবা দে হা না এইফালে খাওয়া বডি আছে রাখছে হা না কেটারিং বাকি এইফালে হল রানী মানে রান্ধিছে আৰু না ৰান্ধিনী আমাৰ না মে তেৰা ৰাজা তু মেৰা ৰানী পুৰা খুশি তো যি কি নহওক খানা দানা হৈ গ'ল আৰু ঘণ্টা সময় পিছতে আমি ইয়াৰ পৰা আজি বিদায় মাগিম আৰু নেক্সট ভিডিঅ' আপোনালোকে পাই যাব বিয়াত আমাৰ একটা বহু পুৰণা পৰম্পৰা আছে মানে পাঞ্চিনি কৰিব আহিলে মানে দৰাৰ মা দেউতাই কিন্তু ভাত খাব নাপায় হয় না মা
তো বাকি পুৰি দিছে এক্সট্ৰাকে মাহে মোক অলপ পুৰি খুৱাই দি না আজি একদম ফেস টু ফেস দাদাক লগ পাইছো বহুত ভাল লাগছে তো যি কি নহওক মাজে মাজে এরকম লগ পালে ভাল লাগে আৰু মই ভাত খাই আহিলো না কিন্তু তোৰ যে মা দেউতা নতুন মা দেউতা তোমাকে ভাত খাব নাপায় পুৰি ধুৰি দিছে যে মই আৰু আদৰতে খুৱাই দিল মাহি মই খালো আৰু ঠিক আছে তুই বিয়া নাপাইছো নিভা মাও তোৰ ৰিং চেৰিমনি হ'ল 5 দিন হৈছে বিয়া কোনলা মাৰ্চ 3 তাৰিখে হয় নেকি মই কিন্তু ফেসবুকত দেখিলে নিমন্ত্রণ খাবা হব ডাকাম না এত বিয়া বাস কৃষ্ণ এই বিয়া বাস বুঝছ না খালে তো ইন্টারেস্টিং কি জানা 24 জানুয়ারি 2022 ত মোর বিয়া হইছিল মাগের 10 তারিখ আছিল বুধবার আছিল সেম ডেটে তোমারও বিয়া মাগে শুক্রবার পড়ছে না আচ্ছা যে শুক্রবার পড়ছে মাহে মোর বিয়া মনত আছে 24 জানুয়ারি 2000 পাটানি পিন্ধি যাওয়া কারেক্ট পাঁচদিনিত যে বহু পাটানি পিন্ধিছিল আজি তো নাই পিন্ধি মা দে বহু কথা পাতিলো বহু হাঁহি ধেমালি আজিয়ে বহুতখিনি কৰিলো বিয়াত বাৰ কি আছে ये तो जस्ट ट्रेलर था पिक्चर तो अभी बाकी है সকলোখিনি পৰ্ব শেষ হোৱাৰ পিছত এনেকৈ ওলাই আহিছে আৰু এয়া তামোলৰ ছাল দে তামোলৰ বাকলিকেইটা এনেকৈ লৈ আহিছে এইটো কিবা নিয়ম আছে দে তো বাকী এনেকৈ ওলাই আহিছে এতিয়া চবে পুৰা খাই দে লৰ্ড হৈ গৈছে শৰীৰ লাহে 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 যাব আৰু এতিয়া ঠিক আছে হ'ব শেষ হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম মানে বাকী বহুতে গৈছে মানে চবে গৈছে মইহে বাকী আছো বিজু থাক দে ঠিক আছে তো কোনদিন জইন কৰিবি মই কালি জইন কৰিবি না বহুকেইদিন হ'ল ঠিক আছে ভণ্টি ভালকৈ থাকিবি ঠিক আছে হ'ব থাক পেহা থাক দে চবে থাক মাহি 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 মই ওই ভাইক সেই জ্বালাম তুইও জ্বালা খাবি